আজি ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আপোনালোকে ইয়াত পদাৰ্পণ কৰিছে। আমি অত্যন্ত আনন্দিত, যিহেতু আজি ৩৫ বছৰ ধৰি আজি এই ভকতপাৰা অঞ্চলৰ লক্ষী বান্ধটোৱে আমাক পানী দিব পৰা নাই। তেওঁলোকে বিভিন্ন শিতানত অসম বিকাশ যোজনাত ৮ নম্বৰ বৰ্ষত তেওঁলোকে ২ কোটি টকা দিছিল। শেষত সেই ২ কোটিটো পৰ্যাপ্ত নোহোৱাত তেওঁলোকে ১০-১১ বৰ্ষত তেওঁলোকে নাবাৰ্ডৰ জৰিয়তে ৩ কোটি প্লাছ ৩ কোটি এনেকুৱা দিয়াৰ পাছতো তেওঁলোকে বান্ধটো ৰাখিব নোৱাৰিলে। শেষত তেওঁলোকে চিফ ইঞ্জিনিয়াৰ অফিচৰ পৰা তেওঁলোকে মেৰামতিৰ নামত আমি জানিব পাৰিছোঁ যে ২ কোটিতকৈ অধিক তেওঁলোকে ধন খৰচ কৰিছে। অথচ এই ২ কোটি দিয়াৰ পাছতো এই বান্ধটোৱে আজি ৩০খনতকৈ অধিক ভকতপাৰাৰ পৰা ১৬-১৭ কিলোমিটাৰ দূৰলৈ পানী পায় মঙলদৈৰ ওচৰলৈ, কিন্তু এইখিনি আমি উপকৃত হ'ব পৰা নাই। এইটো BTAD এৰিয়া ভকতপাৰা, আমি মঙলদৈ সমষ্টিত পৰোঁ। BTAD এৰিয়া মুদৈপুৰী সমষ্টিত বিভিন্ন সময়ত তেওঁলোকে আমাক এনেকুৱা এটা অৱস্থা কৰে যে আপোনালোকে যিহেতু মঙলদৈ সমষ্টিত, আপোনালোকে মঙলদৈ বিধায়কৰ তাত যাওক। মঙলদৈত গ'লে তেওঁলোকে কয় যে আপোনালোকে যিহেতু BTAD মানুহ, গতিকে BTAD MCLA অথবা BTAD কোকৰাঝাৰলৈ যাওক। আমি হয়তো বিপাঙত পৰিছোঁ, ৰাইজে আমি ধৰিব পৰা নাই তেওঁলোকৰ বিভাগে এনেকুৱা কৰাৰ ফলত কি কাৰণত। যদি BTADয়ে হওক বা অসম চৰকাৰ হওক, আমাক খেতিয়ক ৰাইজক লাগে পানী। আমি বিভিন্ন সময়ত অভাৱ অভিযোগখিনি ৰাজহুৱা হিচাপে প্ৰদান কৰিছোঁ। ঠিক তেনেকৈ ধৰণৰ মোৰ হাতত এখন এপ্লিকেশ্যন আছে, আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ দিছোঁ। আমি ৰাইজে বিভিন্ন সময়ত সিদ্ধান্ত এনেকৈ দিছোঁ। ইয়াত আমি লিখিছোঁ ২ নম্বৰ লক্ষী বান্ধ জলসিঞ্চন আঁচনিটো ২০০৮ বৰ্ষত অসম বিকাশ যোজনাৰ ২ কোটি, ১৩-১২ বৰ্ষত নাবাৰ্ডৰ জৰিয়তে ৬ কোটি, ১৭-১৮ত মেৰামতিৰ নামত ২ কোটি অধিক ৩০ বছৰ ধৰি বিষয় হৈ আছে। আমি আপোনালোকৰ জৰিয়তে এইখিনি কথা প্ৰকাশ কৰি চৰকাৰৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে আপোনালোকক যথেষ্ট ধন্যবাদ দিছোঁ। এই বান্ধ দলতাত যোৱাত তেওঁ আজি ১৫ দিনমান আগতে আমাৰ এই বান্ধত আহিছিল। তেখেতক এই বিষয়ে অৱগত কৰোৱা হৈছিল যে যিহেতু এইটো অৱস্থা, তেওঁ এটা কথাই কৈছিল, যিহেতু স্কিমটো চাই মঙলদৈ সংমণ্ডলে অসম চৰকাৰৰ আৰু বস্তুটো পৰিল আপোনাৰ BTAD, গতিকে তেওঁ কিছু বিভাগীয় কিছু কথা আৰু তেওঁলোকৰ BTC শ্বেয়াৰৰ কিছু এটা টকাৰ পৰিমাণলৈ তেওঁ এটা কথা ক'লে যে ইমান টকা হ'লে অসম চৰকাৰে চায় আৰু ইমান টকা হ'লে এনেকুৱা চায়। ঠিক তেনেকৈ তেওঁলোকে বিভাগীয় যদি হস্তান্তৰ কৰে টংলা ডিভিজনলৈ, সেই বিষয়ে তেওঁ সেইখিনি কথাই আমাক কৈছে, বাকীখিনি একো আমাক অৱগত কৰা নাই। বৰ্তমানৰ বিধায়ক বসন্ত ছাৰক অৱগত কৰাইছোঁ, কিন্তু তেখেতক আমি মাতিছোঁ, কিন্তু এতিয়ালৈ অহা নাই। তেখেতে যিহেতু বাজেট ছেশ্যন চলি আছে, তেওঁকো অনুৰোধ কৰিছোঁ। ইয়াৰ আগত বিভিন্ন ধৰণৰ আহিছে, কিন্তু আহিলেও তেওঁলোকে আহে, যোৱাৰ পিছতে পাহৰে। গতিকে আপোনালোক যথেষ্ট ধন্যবাদ দিছোঁ এইকাৰণে যে প্ৰচাৰ মাধ্যমত প্ৰচাৰ হওক, তেওঁলোকে অৱগত হওক, আমাৰ কৃষক ৰাইজৰ এই দুখ দুৰ্গতিৰ কথা সবিশেষ জানক, জানি অভাৱটো দূৰ কৰাৰ কাৰণে আপোনালোক ধন্যবাদ। কোন ঠিকাদাৰৰ নেতৃত্বত এই বান্ধটো নিৰ্মাণ কৰাৰ আৰম্ভ কৰিছিলে? এই বিষয়ে যদি ৮ নংকৈ বিজয় দৈমাৰী বুলি ঠিকাদাৰ এজনে কৰিছিল। তেখেতে অসম বিকাশ যোজনাৰে আৰম্ভ কৰিছিল। অসম বিকাশ যোজনাৰ পৰ্যাপ্ত নহওঁতে আমাক কমিটিক মাতিলে এক্সিকিউটিভ ইঞ্জিনিয়াৰে, তেওঁ নাবাৰ্ডৰ জৰিয়তে আমাক ফৰ্ম ফিল আপ কৰিব দিলে। নাবাৰ্ডত ৩ কোটি টকা হ'ল। তেওঁলোকে চিফ ইঞ্জিনিয়াৰ আৰু কোনোবা আহোঁতে তেওঁলোকৰ পৰ্যাপ্ত নহ'ব পইচাটো, গতিকে আকৌ ৩ কোটিৰ কাৰণে আমাক আবেদন কৰিব দিলে। সেই মৰ্মে ৬ কোটি আহিল। আৰু তেওঁলোকক আমি বিভাগীয় এটা কথাই অনুৰোধ কৰিছোঁ, ছাৰ আজি ইমান দিন হ'ল, গতিকে এই পইচাটো আচলতে আমি কমিটিয়ে গম পাম নে নাপাম যে খৰচ কৰাৰ হিতাৰত তেওঁলোকে আমাক কোনো ধৰণৰ খা খবৰো নিদিয়ে, আৰু ফলত আজি এই অৱস্থা পৰিত্যক্ত অৱস্থাত বিকল অৱস্থা। মানে मोननै समष्टि जाहैबाय जोंहा। दा समष्टिया ओरैबायदि एसेम्ब्लि समष्टि होनना बुङोबा मंगलदै आरो माने BTC जिदि समष्टि होनना बुङो मुदिबारि समष्टि, जों माने बेयाव माने जोंनाव उसुबिदा जाना दं। थारमाने मंगलदै समष्टियाव थाङोबा जों एसेम्ब्लि समष्टियाव थाङोबा जोंखौ माने BTCयासो मावगोन होनना बुङो। आरो ओइजानिफ्राय थाङोबा नोंथांमोननि माबाया जोंहा माने बै माबायाव एसेम्ब्लियासो मावगोन, मंगलदैयासो मावगोन। जों माने बेबायदि खालामदों। माने जों माने ओरैबायदि जों समस्या गोलैदों, बे माने दैनि थाखाय जों माने नांनायाव माने माबाखौ सोलायनो नागिरदों। दा टंलायाव होलांनो हायोबा जों बेखौ खालामदों, बेखौबो दा माने बिथांमोना सुबिदा होआ जोंखौ। माने बिदि अबस्थायाव दाथ' नोंथांमोनखौ मोनसे खावलायदों। दा दानि इरिगेसन मिनिस्टार मा बुंदोंमोन, जुगेदि नोंथांमोना जुदि एसे खबर होयोबा मोजांसिन जागोन आरो बेखौबो नांगौबा दिगन्त माने BTCनि दिगन्त बरुवा जों खनसे नायफैना थांफैबाय 15 दिनसो आगोलाव। दा बेखायनो असित सिंगोलाबो जुदि खनसे फैना नायना थांफैबा जों बे 30 गामिनिया माने एसे मोजां जागोन, उन्नत जागोन, बेखौ आं खावलायदों आरोखि। अशोक सिंगाल बिथांखौबो जों माने नोंथांनि मोननै जुगेदि बे मिडियानि जुगेदि नोंथांमोनखौ लिंहर
लिंहरनानै माने नोंथांमोनखौ जुदि बुङोबा नोंथांमोना हयथ' नायनो फैनोबो हागौ जों थाङोबा जों माने जों बहुद सेस्था खालामदों दा बेखौ माने बेबायदि माने सुबिदा मोनाखै बेखायनो दा नोंथांमोनखौ बे अशक सिंघाल बिथांखौबो जाहाथे बे मिडियानि जुगेदों खनसे नायफायो बिथिङा बेखौ आं एसे माबा खालामनानै आंनि बांसिन भाबै जों आबादारि मानसि नङा होमबा जों बांसिन भाबै माने 80 नङा माने 90 माने 90% बर'फ्रानो बारा आबादारि मानसिफ्रानो बांसिन बे बर'आनो गोग्लैदों माखासे माने 25% मुस्लिम गोग्लैनो हागौ बांसिन माने बे बर'आनो गोग्लैदों दा बेवहाय दा दिनै जों दुखु फोरमायदों जे बे नोंथांमोना बे अशक सिंघाल माबाखौ बे माबा उदांस्रि सानाव जों बे दुखु फोरमायनो गोनां जादों जे सोरबा जोंखौ एसेबो नायाखै होननानै दिनै आं ओरै बुङोबा माने प्राइम मिनिस्टारा बुङोबा दिनै बे गिदिर गिदिर लेक्सार होदों चिफ मिनिस्टारा महाबा गिदिर गिदिर लेक्सार होदों होननाबो दिनैनि सानाव दा बे माने जोंनि माने रंजानाय सान जायाखै आरोखि जोंनिया दुखुसो दंना जों दुखुसो दंखाय थारमाने बेखौ माने आं खावलायदों बिथांमोना जोंखौ नायफैनांगौ जों मा अबस्थायाव दं बेखौ खावलायनानै आं बुंनायखौ जों